हेलो नमस्कार वेलकम बैक टू शताब्दी शइकियार यूट्यूब चैनल और আজি হৈছে দেওবাৰ আৰু আজি ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মোৰ তৰফৰ পৰা সমূহ অসমবাসী তথা ভাৰতবাসীলে অলেখ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আজি যেহেতু দেওবাৰ ঘৰতে আছোঁ দুজনী মানে মই মোৰ লগৰজনী তাতে আছোঁ ইয়াৰ আগৰটো ব্লগতো আপোনালোকে গম পায় ঘৰতে আছোঁ আৰু এতিয়া যেহেতু এটামান বাজি গ'ল সো আমি ভাবিছোঁ আজি দুপৰীয়া লাঞ্চটো আমি গৈ বাহিৰতে কৰিম কাৰণ গৰম পৰিছে বনোৱাৰ দুজনীৰে এলাহ এইটো কাৰণে ভাবিছোঁ বাহিৰলৈ গৈ কিবা এটা খাম মানে ভাতে খাম যেহেতু তাই মই দুজনীয়ে ভাত পাগল বিৰাট ভতুৱা আমি এইটো কাৰণে ভাবিছোঁ দুজনী ওলাই যাওঁ কিবা এটা খাম সো ক'ত খাওঁ কি খাওঁ এতিয়ালৈকে একো প্লেন কৰা নাই বাট চাওঁ আৰু ক'ত যাওঁ আৰু তো আপোনালোকে ডিটেইলকৈ ব্লগটো চাই দিব কণ্টিনিউ কৰিব আৰু লগতে আৰু এটা কথা কওঁ যে মই ইনষ্টাগ্ৰামতো আছোঁ শতাব্দী শইকীয়া বুলি সো মোক তাতো ফ'ল' কৰিব পাৰে ফেচবুকতো আছোঁ তো ফ'ল' কৰিব পাৰে মই ডেছক্ৰিপশ্যন বক্সত মই মোৰ লিংকছবোৰ দি দিম সো চাই থাকিব পাইছোঁ স্কুটিখনত চলাবলৈ সেই স্কুটি চাবিটো অনা নাই ঘৰৰ পৰা আকৌ তাই সোমাইছে সেইজনী সোনকালে স্কুটি চাবি আনিবনো কোনোবা পাহৰেনে আমি ক'ত যাম তাই খালি তাই ড্ৰাইভাৰ মই য'ত ৰখাব কওঁ তাতে ৰখাই দিব চ' আমি এতিয়া যাম লাঞ্চ কৰিবলৈ মানে ভাত খাবলৈ যাওঁ ইমান বনোৱাৰ এটা সাজি কাচি ওলাই লৈছোঁ তো মই আৰু মোৰ ফ্ৰেণ্ডজনী আহিছোঁ আজি ভোট জলকীয়া যিখন গুৱাহাটীৰ হেৰিত আছে জুৰোডৰ ওচৰত তো তালৈকে আহিছোঁ আমি দিছোঁ ভেজ থালি এটা আৰু লগত দিছোঁ গাহৰি মাংস বেম্বো শ্বুট উইথ গাহৰি মানে পৰ্ক আৰু ভেজ থালি দিছোঁ আৰু আহি আছে ৰখি আছোঁ তাৰ কাৰণে মই মোবাইল টিপি আছোঁ থালি দিছোঁ এইখন ইয়াতে প্লেইন ৰাইচ য়েল্লো ডাল ব্লেক ডাল থাকিব খাৰ থাকিব ভেজ লিভ ভেজ ফ্ৰাই আঞ্জা পিটিকা তিল বটা দালি পিটিকা বহুতখিনি আৰু হোম মেড পিকেল থাকিব আৰু ক্ষীৰ দেন আমি আৰু এটা কি দিছোঁ এইটো দিছোঁ পৰ্ক উইথ বেম্বো শ্বুট গাহৰি চেণ্ট্ৰেল কাৰণে চ' এইটোৰ প্ৰাইচটো হৈছে 350 এইখন হৈছে মেনুখন ভোট জলকীয়া আৰু ইয়াতে আপোনাৰ এইদৰে এইবিলাক স্পেচিয়েল থালি ভোট জলকীয়াৰ স্পেচিয়েল থালিও পোৱা যায় আমি ক'ত আহিছোঁ কৈ দিয়া ভোট জলকীয়া খাব লাগে ঘৰত বনোৱাৰ এলাহ ইয়াতে পইচা দি খাম ইণ্টেৰিয়ৰটো বিৰাট ধুনীয়া কিন্তু দেই ন পুৰা বাঁহৰ চকী খানা আহি গৈছে কি কি আছে দালি ঢেকীয়া ভাজি মাই ফেভৰেট পিটিকা মাটি দালি চব্জি ভাত আৰু এয়া আছে আচাৰ এয়া হৈছে গাহৰি ইমান দেৰিলৈ কনফিউজ হৈ যাওঁ দে মই মোৰ থালি চব চেচ নুপুৰ বৰাই ঠিকছা খাইছে নুপুৰ বৰাৰ আৰু পূৰা বাতি জমা লাগিছে নেমু কচম নেমু কিমান খাইছে চাহ তাই আজি
স্বাধীনতা দিৱস আৰু আমি পূৰা স্বাধীনভাৱে খালোঁ তো ভাল লাগিলে খাই পিনে বহুত ধুনীয়া হয় খালি মই গাহৰিটো ইমান এটা টেষ্ট নাপালোঁ বেম্বো শ্বুটৰ যিটো পৰ্ক লৈছিলোঁ সেইটো পেক কৰি লৈছোঁ এইফালে খাব নোৱাৰি পেক কৰি লৈছোঁগৈ তাৰপিছত বাকী ভেজ থালিটো বিৰাট টেষ্টি পূৰা ৱৰ্থ ইট আৰু মানে যিমান পইচা দিয়ে খালেও মানে লছ নহয় চ' সেয়া ইয়াৰ পৰা ওলাওঁ ইয়াৰ পৰা ওলাই আমি এতিয়া বজাৰ কৰিম চ' চাই থাকিব তেতিয়ালৈ এতিয়া বিশালত আৰু পূৰা ইয়াতে স্বাধীনতা দিৱসৰ কাৰণে পূৰা গান বাজি আছে এই জিন্স ইয়াৰো ভাল যাব মানে চাব পাৰোঁ বজাৰ কিনা নহ'ল এনেই সোমালোঁ যি বস্তু বিচাৰিছিলোঁ এইটো নাপালোঁ ওলাই আহি আইচক্ৰীম গৰমত আইচক্ৰীম চকু দি মোৰ লগৰজনী স্কুটি আনিব গৈছে মই ৰখি আছোঁ তাইলৈ কৃষ্ণ কৰোণা ফাইনেলি আহি ঘৰ পালোঁ বহুত বেছি ইয়াত গৰম লাগিছে একদম তাতে গাহৰি মাৰি দিছোঁ গৰমত মানে আৰু ফাটি গৈছোঁ মানে চ' এতিয়া আহিলোঁ বজাৰ যিখিনি কৰিম বুলি ভাবিলোঁ একদম নোৱাৰিলোঁ বিশালত সোমালোঁ ইমান বেছি গৰম যিহেতু AC নিদিয়ে ক'ভিডৰ কাৰণে ইমান বেছি গৰম লাগিলে মানে কি ক'ম আৰু তাৰপিছত ওলাই আহিলোঁ যে নাই ইয়াতে একো নোৱাৰি আৰু ল'বলৈ ওলাই আহিলোঁ আৰু যিহেতু আজি স্বাধীনতা দিৱস সেইটো কাৰণে দোকান বজাৰবিলাকো বেছি খোলা নাই প্ৰায়ভাগ বন্ধই আছিলে সেইটো কাৰণে বোলো নাই ঘৰ যাওঁ এতিয়া ঘৰত আহি পালোঁ আহি পাই এতিয়া অকণমান ৰেষ্ট লৈ অকণমান পিছত খোজকাঢ়িব যাম চ' ঠিক নাই ভিডিঅ'টো হয়তো এইখিনিও শেষ কৰিব পাৰোঁ নহয়তো কণ্টিনিউ কৰিব পাৰোঁ তো যিয়ে হওক আৰু চাই থাকিব আৰু মুঠতে বহুত ভাগৰ লাগিছে বেছি কথা কৈ থাকিব মন নাই এতিয়া